মোবাইলটো খুলিলে এবিলাক ভিডিঅ' এই ভিডিঅ'সমূহৰ বিৰুদ্ধে যদি মই মাত মাতো তেতিয়াহলে মোক কিছুমানে মানে কমেন্ট বক্সত হাকিবলৈ আহে এতিয়া কথাটো হ'ল যে এই ভিডিঅ'টো আপোনালোকে নিজে এবাৰ চাই লওক তাৰ পিছত মই কৈ আছো কথাখিনি ওই ভাই এটো কোন হইবে কেলা এনেকা বোকা সুদাতে পগলা টাইপ পৰি আছে কেলা কেলা ইয়াৰ মুখত মুতি দিলে বে কেলা মুতি দিলে ইয়া কেলা মুঠ হাগিলো যে কৰো কিয়া কেলা ডিপ্রেশনের ইলাজ এটা আছে কেলা কি কত এ বল না তো চালে ৰাইজ বেবিচাৰ ৰাখা মানে বেবিচাৰ এই সমূহৰ ওপৰত কোনেও মাত নামাতে মানে সোশ্যাল মিডিয়া আমি সোশ্যাল মিডিয়া বুলি বহুত কওঁ মানে কিন্তু সোশ্যাল মিডিয়া আজিকালি কোনটো দিশে যাই আছে আপোনালোকে নিজে চাওকচোন এই ভিডিঅ'টোৰ পৰা আপোনালোকে কি জ্ঞান ল'ব কি শিক্ষা ল'ব ভিডিঅ'ৰ কেপচনটো চাওক আপোনালোকে টাপা টাপ আৰু ভিডিঅ'টো আপোনালোকে চাবই নোৱাৰে তাত বেবিচাৰ ভাষা প্ৰথম ভাষাটোৱে বেবিচাৰ বোকা সুদা বাল কেলা এইবিলাক আৰু মানে মাকক লৈ গালি পাৰিব ভণ্টিক লৈ গালি পাৰিব আৰু এইবিলাক ভিডিঅ' চাই কিনে আমাৰ কিছুমানে তালি বজাই থাকে কোনপিনে গৈ আছে আচলতে সমাজ ব্যৱস্থাটো কোনপিনে গৈ আছে এটা চিন্তাৰ বিষয় নহয় নে এই যে ল'ৰাবিলাকে ভিডিঅ'সমূহ বনাই আছে এই ল'ৰাসকলক কোনে ফলো কৰে জানে সৰু সৰু ল'ৰা ছোৱালী কিছুমানে ক্লাছ 5 ৰ পৰা ক্লাছ 10 লৈকে যিসমূহ ল'ৰা ছোৱালী সৰু সৰু গাখীৰ খোৱা ল'ৰা ছোৱালী এইকেইটাই এই লোকসকলক ফলো কৰে ফলত আপোনালোকে মোবাইলটো ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম আপোনালোকে খুলিব নোৱাৰে যিটো ভাইৰেল হোৱাৰ কাৰণে যিটো এটা মানসিক প্ৰেৰণা এই সৰু সৰু ল'ৰা ছোৱালীসকল সোনকালে ভাইৰেল হ'ব লাগে এইটো কৰিব লাগে সেইটো কৰিব লাগে সোশ্যাল মিডিয়া জামানা ফলত প্ৰায় ভাগ ল'ৰা ছোৱালী ডিপ্ৰেছনৰ শিকাৰ সেইটো কোনেও গম নাপায় এতিয়া মোক কমেন্ট বক্সত বহুতে গালি পাৰে মোক গালি পাৰিলে কিটো মোক যিসকল লোকে গালি পাৰি আছে তেখেতসকলৰ ভাইটি ভণ্টিয়ে আকৌ এনেকুৱা ভিডিঅ' বনাই আছে আৰু দুদিন পিছত কি ভিডিঅ'ত যাব ক'বই নোৱাৰিব আপুনি ঠিকে কথা এইটো তেতিয়া এই লোকসকলে কি কৰিব আপুনি কমেন্টসমূহ চালে গম পাব মোৰ ভিডিঅ'ৰ তলত বেয়া কমেন্ট আহে প্ৰায়ভাগ আৰু বেয়া কমেন্টত কি হয় তই তাৰ নেঙুৰডালো হ'ব নোৱাৰ বোকা চুদা তই সিহঁতৰ লগত টক্কৰ দিব পাৰিব নেকি এইবিলাক মই কিহৰ কাৰণে টক্কৰ দিম সিহঁতৰ লগত যদি কম্পিটিশ্যনটো এনেকেই লাগিব লাগে বেবিচাৰ ভাষা মাতি বেবিচাৰ ভিডিঅ' বনাই এনেকে যদি কম্পিটিশ্যন কৰিব লাগে ঠিক আছে তোমালোকৰ ল'ৰা ভাইটি ভণ্টিকো দি দিয়া কম্পিটিশ্যনত এৰি দিয়া তেখেতসকলক বনাব দিয়া ভাইৰেলটো বালৰো নহয় ভাইৰেল সেইটো মিছা কথা কৈ লাভ নাই সোশ্যাল মিডিয়াটো এটা সম্পূৰ্ণ নিচাৰ নিচিনা সেইটো এই লোকসকলে বুজি পোৱা নাই মানে আপোনাক কেনেকে বান্ধি ৰাখিব এই সোশ্যাল মিডিয়াই আপুনি গমেই নাপাব আজি এই সৰু সৰু ল'ৰা ছোৱালী কেইটাই মোৰ কমেন্ট বক্সত যেনেকে গালি দিয়ে যিটো এটা বেবিচাৰ ভাষা মাতে মই নাচাওঁ মই এবাৰ চাই কিনে চাওঁ আৰু কি কমেন্ট আহিছে তাৰ পিছত চালে গম পাই যাওঁ যে এইকেইটা সৰু সৰু ল'ৰা ছোৱালী আৰু এইকেইটা কাক ফলো কৰি আছে এই কালা হাবিবি ভকলাণ্ডু এইবিলাক আলটু ফালটু মানে আৰু এই কালা হাবিবি ভকলাণ্ডুৰ কিছুমানে নতুনকে আহিছে আহি কিনে তেওঁলোকে যা তা ভিডিঅ' বনাই আছে মানে আৰু যা তা ভিডিঅ' বনাই স্কুলৰ ল'ৰা ছোৱালীসমূহক মানে বিপথে পৰিচালিত কৰি আছে তেখেতসকলে গুটকা প্ৰমোচন কৰে মদ প্ৰমোচন কৰে ছোৱালী প্ৰমোচন কৰে এইবিলাক আৰু এনেদৰে আমাৰ সমাজৰ এটা সৰু সৰু যুৱ প্ৰজন্ম এটা ধ্বংসৰ পথত গৈ আছে আৰু এই লোকসকলৰ বিৰুদ্ধে কিন্তু কোনেও একো মাত নামাতে উল্টা এখেতসকলক সম্বৰ্ধনাহে জনায় আজি গুৱাহাটীকে ধৰি বিভিন্ন ডাঙৰ হোটেল হওক ৰিজৰ্ট হওক তেখেতসকলে কি কৰে এই লোকসকলক মাতি আনি গামোচা পিন্ধাই সম্বৰ্ধনা জনায় আপোনালোকক যদি প্ৰমোচন কৰিবই আছে অসমত বহুতো লোক আছে এনেকুৱা অসমত ভাল ইউটিউবাৰো আছে যেনেকে উদাহৰণস্বৰূপে ভূষণ পাঠক আপুনি ভূষণ পাঠকৰ জাৰ্নিটো চাওক না সি আৰম্ভ কৰিছিল পডকাষ্টৰ পৰা আজি চাইনাত আছে সোলো ট্ৰেভেলিং সেই লোকসকলক কেতিয়াও নামাতে এই ৰিজৰ্ট বা এই ডাঙৰ হোটেলসকলে এখেতসকলে কি কৰে কুইক প্ৰমোচন মানে বেবিচাৰ ভাষা মাতা মানুহবিলাকক মাতে কিন্তু একো লাভো নহয় এখেতসকলক ফলো কোনে কৰে চাওকচোন সৰু গাখীৰ খোৱা ল'ৰা ছোৱালী এতিয়া ভূষণ পাঠকক ফলো কৰে ইউথ জেনেৰেশ্যনে বুমিং জেনেৰেশ্যনে আপুনি ভূষণ পাঠকক মাতক প্ৰমোচনৰ কাৰণে আপোনাৰ যিকোনো এটা ইনষ্টিটিউট আছে কিবা হোটেল আছে ৰিজৰ্ট আছে ভূষণ পাঠকক মাতক প্ৰমোচনৰ কাৰণে ই কৰি দিব আৰু কেইজনমান অসমত এনেকুৱা ইউটিউবাৰ আছে আপোনালোকে পাগল হৈ যাওক মই কৈছো নহয় সোলো ট্ৰেভেলিং চাইক্লিং অল অভাৰ ইণ্ডিয়া কৰি আছে কৰি আহিলে অলৰেডি আহি এতিয়া নৰ্থ ইষ্ট অলৰেডি কভাৰ কৰিছে তেখেতসকলে আৰু এতিয়া সেই ল'ৰাজন কেলকাতা ট্ৰেভেল কৰিব গৈছে মানে ওয়েস্ট বেংগল ট্ৰেভেল কৰিব স্কুটি লৈ সেই লোকসকলক কিন্তু কোনেও নাচাবে কোনো ফলো নকৰে দিন ৰাত কষ্ট কৰি টেন্টৰ ভিতৰত থাকে আৰু বিভিন্ন কালচাৰকে ধৰি বিভিন্ন জায়গা তেওঁলোকে দেখুৱায় আমাৰ অসমৰ ইউটিউবাৰ হয় কিন্তু তেখেতসকলক কোনেও চিনি নাপায় চিনি কাক পায় এই কালা হাবিবি ভকলাণ্ডু যিসকলে বেবিচাৰ মা দেউতা ভাইটি ভণ্টিক লৈ প্ৰত্যেকটো ভিডিঅ'তে এইবিলাক গালি মানে বেবিচাৰ আৰু সমাজখন আচলতে কোনফালে গৈ আছে এইটো কোনেও ক'ব নোৱাৰে আৰু
আৰু যিসকল লোকে মোৰ কমেন্ট বক্সত মানে বেয়া বেয়াকৈ কমেন্ট কৰে তেখেতসকলক চাবচোন তেখেতসকলতো অলৰেডি বৰবাদ হলে তেখেতসকলে আৰু ভাল নহয় তেখেতসকলে এই গুটকা প্ৰমোচন কৰে গুটকা খাই তেখেতসকলে এই হস্পিটেলত যাব আৰু বেছি দিন নাই আৰু লগতে তেখেতসকলে যিটো মানে এটা সাপোৰ্ট কোৰ সিস্টেম ফ্যান বেস বনাই আছে এই আলটু ফালটু ভিডিঅ'ৰ কাৰণে সেই ফ্যান বেসৰ ফলত তেখেতসকলে এনেকুৱা এটা ভুগিব লাগিব পিছলৈ গম পাব তেখেতসকলে সমাজ ব্যৱস্থাটো কেনেকৈ টিল টিলকৈ ধ্বংসৰ পথত লৈ যাই আছে কোনোবা লোকে আৰু সেই লোকসকলে ওপেন সোশ্যাল মিডিয়াত থাকো এনেকুৱা নহয় যে লুকাই লুকাই জংগলৰ পৰা লুকাই লুকাই ফায়াৰিং কৰি আছে মানুহৰ মাজত থাকি ওপেন ফায়াৰিং কৰি আছে আমাৰ যুৱ প্ৰজন্ম সৰু সৰু ল'ৰা ছোৱালী কেইটাক সোশ্যাল মিডিয়াত থ্ৰুদি আৰু তাৰ ওপৰত মাত মাতিবলৈ কোনো নাই এই অসমখনত আজি অসমৰ দল সংগঠন ইমান ডাঙৰ চৰকাৰ এখন আছে ইমান ডাঙৰ পুলিচ ফোৰ্স এটা আছে একো ব্যৱস্থা নলয় এই লোকসকলৰ প্ৰতি আৰু এই ব্যৱস্থা নলোৱাৰ বাবে তেওঁলোকৰ এই উৎপাতটো দিনে দিনে বাঢ়ি গৈ আছে এই যে জুই লাগা বুলি যে কয় যে জুই লাগাৰ আগতে অকনমান ধোৱা অলপ ফিৰিঙতি এটা উঠে সেই ফিৰিঙতিটো এতিয়া আছে সেই ফিৰিঙতিটোৰ যদি সময় থাকোতে যদি নুমাই নলয় তেতিয়া হলে এক সময়ত এই ফিৰিঙতিটোৱে ভয়ংকৰ অগ্নিকাণ্ড সৃষ্টি কৰিব এখন অসমত আৰু এই সৰু সৰু ল'ৰা ছোৱালী কেইটাকো মই ক'ব খুজিছো আৰু 5 বছৰ পিছত তোমালোকে পস্তাবা হে মই এই মক্কেলটোৰ কাৰণে এনে লাগি আছিলো গতিকে অলপ বুজি চাব লাগে তোমালোকে যে হেনেকুৱা কথা নহয় যে মুখত যি আহিলে হে কৈ দিলে একো বিবেচনা নকৰাকে একো নাভাবা নিচিন্তাকে অলপ ভাবি চিন্তি কামবিলাক কৰিবা হয়নে নহয় তোমালোকৰ ভালৰ কাৰণে কৈ আছো মোৰনো কি যায় মোৰ আৰু বহুতো কাম আছে সময় পোৱা টাইমখিনি মই এনেকৈ কিছুমান সমাজ সোশ্যাল ইস্যুৰ ওপৰত কিছুমান ভিডিঅ' বনাও আৰু কেইজনমান অসমৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে যেনেকৈ ডিম্পু বৰুৱা বিকাশ চেত্ৰী এই ডিম্পু বৰুৱা বিকাশ চেত্ৰীহঁতে কি কৰে এই লোকসকলক প্ৰমোট কৰে গতিকে সময় থাকোতে এই ডিম্পু বৰুৱা বিকাশ চেত্ৰীয়ে ডাঙৰ ডাঙৰ ইউটিউবাৰসকলে বুজি উঠা ভাল যে ৰাইজ নাম্বাৰ 1ত সেইটো তেওঁলোকে হয়তো পাহৰি গৈছে গতিকে সময় থাকোতে বুজি উঠা ভাল আৰু